তো হে গাইস স্বাগতম তোমাৰ নিউ ব্লগ আৰু উৰিষ্যাৰ পৰা অহাৰ পৰা মই মানে কি এনেকৈ ব্লগ বনোৱা হোৱা নাই তো মানে কি মনসা পূজাত এটা ব্লগ বনাইছিলোঁ আৰু বাকী মানে এনে থিয়েটাৰৰ ভিডিঅ' দি আছোঁ কিছুমান তো কেনেকুৱা পাইছে থিয়েটাৰৰ ভিডিঅ'বিলাক কমেণ্ট কৰি জনাব আৰু লাগে যদি আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰক মই দিম তো মানে মোৰ থিয়েটাৰত কিছুমান মানুহ আছে তো তেওঁলোকে মানে মোক দি থাকে আৰু মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু মানে আজি মানে শুৱালকুছি এটা মল খুলিছে তো তালৈকে যাওঁ তো বলক ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर আজি পূজাৰ কাপোৰ ল'ব আহিছোঁ মোৰ নহয় এই ইয়াৰ হিমাংশু আজি পূজাৰ কি কাপোৰৰ মাজে মাজে আমি এতিয়া চাই আছোঁ মানে এইগিলা লেডিজ চাবাই আৰু কিবা ভিতৰত ঠাণ্ডা ঠাণ্ডা লাগছে এচি লগা আছে ক'ত ঠাণ্ডা নাপাব একদম ভাল এচিটা পাৱাৰ এই দেখাই আছোঁ পইচা নাই মাল নাই বস্তুটো নাই না গাইছ কি কৰিম মাল নাই গাইছ মালেই নাই গাইছ এইগিলা কি দিম গাইছ আমি সোনকালতে ছাবস্ক্ৰাইবটো বাঢ়ি দিয়া ইমান দুখ কিমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ হয় না ইমান দুখটো বুজি পায় ইউটিউবাৰৰ ভিডিঅ' কিমান কষ্ট কৰি বনাওঁ মনে সোনকালতে কৰি দিয়ক বিস্কুট কিমান ডাঙৰ ভাংবই এটা বস্তু ফেমাছ বিমাটো এইটো হ'ল এইটো বস্তু এই মানে ললিপপ ইমান ডাঙৰ ললিপপ 100 টকাটো মানে 150 টকা 50 টকা ডিছকাউণ্ট আছে 100 টকা আৰু মানে এইটো ডিমাৰ্টত ফেমাছ আৰু মানে এইটোৱে গদা বুলিয়ে ক'ব পাৰি হ'লেও নহয় মানে এইটোৱে তেতিয়া নকয় মই বিচাৰি আছিলোঁ গাইছ দেখাবাক লাগিব এইকেইটা চাওক এই মাত্ৰ এইকেইটা আছে চাব পাৰে বেলেগ বেছি নাই 5টা আছে মাত্ৰ একদম গাইছ 1K সাবস্ক্রাইব লাগে 1K সাবস্ক্রাইব লাগে এই না ভাগে ইমান কমজোৰিও নহয় কিমান সৰু পেকেটটোত এইটো আমি গাইছ একদম 10 টকাতে খাইছিলোঁ আৰু 10 টকা খাইছিলোঁ আৰু 1 টকা খাইছিলোঁ 10 টকা কিমান জানা না 50 টকা লৈছে কেনে কিনিছিলে পইচা থকা মানুহে যাব নাই একদম হৈ যাওঁতে গাইছ নিকিনো আৰু খাওয়া নাই দিয়া প্রায় চাইছো টেস্টিংটো কৰি চাই আছো গিলা ভাল লাগছে দেখো কিবাকে একদম মই ইফালে চাওকচোন ইয়াৰ নহয় আপুনি লাভ কৰিব 7.5% লৈকে এডিশনাল ডিসকাউন্ট HDFC এই মেংশু কিবা দেখো যতইলা ভাল লাগা নাই কেন কাম নাই এনে সেন্ট মাখন মাৰি থৈ দিছে কিন্তু এটা মোৰে মোৰে বাছল আছে কিন্তু একচুয়ালি পছন্দ লাগা নাই মোৰ পছন্দ লাগা নাই ডাইৰেক্ট একদিন গুৱাহাটীত যাম না আমি গুৱাহাটীত যাই কিনে পূজাৰ বজাৰত ডাইৰেক্ট টাঙি লৈ যাম সিটি লাইফত যাম সবতে যাম সব টাঙি লৈ নাকি টাঙি লৈ সব টাঙি লৈ এতে বজাৰ নকৰো এইমাত্ৰ আহি পালোঁ দিয়ক পূজাৰ সেই পৰা ভিমাৰ্টৰ পৰা আৰু মানে কি তাত কিছু কাপোৰবিলাক মানে পচন্দ নালাগিল একো মানে ভাল বস্তু নাই তাতে যিবিলাক আছে কিন্তু বহুত দাম হয় বস্তুবিলাক তো সেইকাৰণে নিকিনিলোঁ আৰু এদিন গুৱাহাটীত যাম পূজাৰ বজাৰ কৰিবলৈ পূজাও আহি পালে আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিম পূজাত আপোনালোকে চাব আৰু যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে বহুতখিনি কষ্ট কৰি আছোঁ কৰি দিব জাষ্ট এইটো ভিডিঅ' মই নৰ্মেল দিবলৈ চেষ্টা কৰিলে বহুত দিন ব্লগ হোৱা নাই তো দিয়ক বাই বাই আৰু নেক্সট ব্লগত লগ পাই আছোঁ